ওম শান্তি ২৪ ছেপ্টেম্বৰ ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক যিমান সময় পিতাৰ স্মৃতিত থাকিবা সিমান সময় উপাৰ্জন হ'ব। স্মৃতিৰ দ্বাৰাই তোমালোক পিতাৰ সমীপত আহি থাকিবা। প্ৰশ্ন: যিসকল সন্তান পিতাৰ স্মৃতিত থাকিব নোৱাৰে তেওঁলোকৰ কোনটো কথাত লাজ লাগে? উত্তৰ: নিজৰ খতিয়ান ৰাখিবলৈ লাজ লাগে। ভাবে যে যদি সঁচা কথা লিখোঁ তেন্তে বাবাই কি ক'ব। কিন্তু সঁচা খতিয়ান লিখি থাকিলেহে সন্তানসকলৰ কল্যাণ হ'ব। খতিয়ান লিখিলে বহুত লাভ হয়। বাবাই কয়, সন্তানসকল এই ক্ষেত্ৰত লাজ নকৰিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. 21 জন্মৰ কাৰণে পদমৰ উপাৰ্জন জমা কৰিবলৈ পোনপটীয়াকৈ ঈশ্বৰৰ সেৱাত সকলো সফল কৰিব লাগে। নিমিত্ত হৈ শিৱ বাবাৰ নামত সেৱা কৰিব লাগে। ২. স্মৃতিত যিমান সময় বহা সিমান সময় বুদ্ধি কলৈ কলৈ গ'ল এইটো পৰীক্ষা কৰিব লাগে। নিজৰ সঁচা খতিয়ান ৰাখিব লাগে। নৰৰ পৰা নাৰায়ণ হ'বৰ বাবে পিতা আৰু উত্তৰাধিকাৰৰ স্মৃতিত থাকিব লাগে। বৰদান: বিস্মৃতিৰ জগতৰ পৰা ওলাই স্মৃতি স্বৰূপ হৈ থাকি মুখ্য ভূমিকা পালন কৰোঁতা বিশেষ আত্মা হোৱা। এই সংগম যুগ স্মৃতিৰ যুগ আৰু কলিৰ যুগ বিস্মৃতিৰ যুগ। তোমালোক সকলো বিস্মৃতিৰ জগতৰ পৰা ওলাই আহিলা। যিসকল স্মৃতি স্বৰূপত থাকে তেওঁলোকে মুখ্য ভূমিকা পালন কৰোঁতা বিশেষ আত্মা। এই সময়ত ডাবল হিৰো হোৱা, এফালে হীৰাৰ সমান মূল্যৱান হৈছা, আনফালে মুখ্য ভূমিকা পাইছা। সেয়েহে এইটোৱে অন্তৰৰ গীত যাতে সদায় বাজি থাকে যে বাহ মোৰ শ্ৰেষ্ঠ ভাগ্য। যিদৰে শৰীৰৰ বৃত্তি স্মৃতিত থাকে সেইদৰে এইটো অবিনাশী বৃত্তি যে মই শ্ৰেষ্ঠ আত্মা স্মৃতিত থাকিলে তেতিয়া বিশেষ আত্মা বুলি কোৱা হ'ব। শ্লোগান: সাহসৰ প্ৰথম খোজ আগবঢ়োৱা, তেতিয়া পিতাৰ সম্পূৰ্ণ সহায় পাবা। ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। অনেক সন্তান বহুত ভাল পুৰুষাৰ্থী, কিন্তু পুৰুষাৰ্থ কৰি কৰবাত পুৰুষাৰ্থ ভালকৈ কৰাৰ পাছত প্ৰাৰব্ধ ইয়াতে ভোগ কৰাৰ ইচ্ছা ৰাখে। এই ভোগ কৰাৰ ইচ্ছাই জমা হোৱাত কম কৰি দিয়ে। সেয়েহে প্ৰাৰব্ধৰ ইচ্ছা সমাপ্ত কৰি কেৱল ভালকৈ পুৰুষাৰ্থ কৰা। ইচ্ছাৰ পৰিৱৰ্তে ভাল শব্দটি স্মৃতিত ৰাখা। ওম শান্তি।